যেতিয়া মই অভিনয়টো কৰি আছিলোঁ মনৰে কইনা বুলি দাদাই তেতিয়া কৈছিলে যে মোৰ সপোনৰ এটা প্ৰজেক্ট ৰৈ ৰৈ বিনালে তাত তই মোৰ লগত অভিনয় কৰিব লাগিব দেই দাদাই একেবাৰে যিকোনো চিনেমা বুলিও কোৱা নাই মোক একেবাৰে নামটো কৈ দিছে আৰু ৰৈ ৰৈ বিনালে একদম মোৰ সপোনৰ প্ৰজেক্ট মোৰ ড্ৰিম প্ৰজেক্ট তই ভালকৈ কৰিব লাগিব চ' দাদাই মানে বহুত বেছি চিয়'ৰ যে ৰাইজে বহুত ভাল পাব আৰু বহুত কষ্টও কৰিছে দেই দাদাই এই কেৰেক্টাৰটোৰ বাবে যিখন লেন্স দাদাই ইউজ কৰিছে সেইখনৰ ভিজিবিলিটি অনলি 5% দাদাই দেখে শ্বুটিঙত আৰু এনেকুৱাও নহয় যে কেৱল 1 ঘণ্টা পিন্ধি খুলি থ'ব লেন্সটো তেনেকুৱাও নহয় most probably 8 to 12 hours দাদাই পিন্ধি থাকিছিলে সেই লেন্সটো ৰাজেশ ভূঞা ছাৰ আমাৰ পৰিচালক ছাৰেও ক'লে বা বৌয়েও কৈছিলে আৰু অন্য টিম মেম্বাৰ্ছসমূহেও কৈছিলে যে বেলেগ কিবা টেকনিক ইউজ কৰা ভাল হ'ব নেকি কাৰণ এই লেন্সটোৰ ব্যৱহাৰ কৰিলে চাগে বহুত কষ্ট পাব দাদা ইজ লাইক নহয় মই কষ্ট কৰিবই লাগিব যদি মই সেই লেন্সখন নিপিন্ধো মই চাগে ফিলেই কৰিব নোৱাৰিম আচলতে এই অভিনয়টো কেনেকৈ কৰিব লাগিব মই এই কষ্টটো কৰিম মই ৰাইজৰ বাবে কৰিম